আজিৰ ভিডিঅ'টোৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ লগত জড়িত এটি ভাল খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো চেনেলটোত যদি নতুনকৈ আহিছে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো অল অপশনত ৰাখি দিব, কাৰণ এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যেটো মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি গ্ৰহণ কৰিছে, সেই আঁচনিৰ ধন যিসকল ছাত্ৰীয়ে পাবলৈ সক্ষম হ'ব তেখেতসকলে আসলতে কেতিয়া গৈ পাব, মানে অক্টোবৰ মাহত অহা অক্টোবৰ মাহৰ 10 তাৰিখে প্ৰথমটো কিস্তি পাবলৈ সক্ষম হ'ব প্ৰতিজন শিক্ষাৰ্থী অৰ্থাৎ ছাত্ৰীয়ে। নিযুত মইনা আঁচনিৰ অধীনত অহা ছাত্ৰীসকলে এই সুযোগটো পাব আৰু প্ৰথম কিস্তিৰ ধনখিনি পাব অহা 10 অক্টোবৰত। তো আহকচোন অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। নিযুত মইনা মানে কি? অৰ্থাৎ 10 লাখ মইনাক আমি এই আঁচনিখন দিম। এই বছৰ প্ৰায় 3 লাখ, অহা বছৰ 3 লাখ, তাৰ পিছৰ বছৰ 3 লাখ। 10 লাখ ছোৱালীক বা আমাৰ ভাগিনীক আমি এই আঁচনি দিম। তাৰ পিছতে আঁচনিখনৰ প্ৰভাৱ আমি বিশ্লেষণ কৰিম। এই আঁচনিখনত কি পাব? উচ্চতৰ মাধ্যমিক নাম যিসকলে প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে তেওঁলোকে চৰকাৰৰ পৰা 1000 টকা পাব। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ যেতিয়া উন্নত হ'ব তেতিয়াও পাব। আৰু অহাবাৰ প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকেও পাব। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিলে তেওঁলোকে 1250 টকা পাব। ছোৱালীসকলে পাব। বিয়া হলে কিন্তু নাপাব, বিয়া নোহোৱা থাকালৈকে পাব। বিয়া হৈ গলেতো আঁচনিখনৰ অৰ্থই নাথাকিব, বাল্য বিবাহটো হৈয়ে গ'ল। কিন্তু বাল্য বিবাহ যাতে হ'ব নালাগে, ছোৱালীজনী যাতে ঘৰৰ অৰ্থনৈতিকভাৱে বোজা হ'ব নালাগে, তাৰ বাবে আমি 1250 টকা প্ৰতি মাহত দিম 10 মাহৰ বাবে। 2 মাহ গৰম বন্ধ থাকে। আৰু বিশ্ববিদ্যালয়ত যদি পঢ়ে 2500 টকা দিম প্ৰত্যেক মাহত। অৱশ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকী বিবাহিত হলেও আমাৰ সমস্যা নাথাকে। 10 অক্টোবৰৰ দিনা প্ৰথম কিস্তি পঠাবৰ বাবে মই মনত ভাবি আছো। যদিহে আপোনালোকৰ পৰা ভাগিনীহঁতৰ পৰা সহায় আৰু সহযোগিতা পাওঁ। কলেজৰ অধ্যক্ষসকলেও সহযোগিতা কৰিব লাগিব। হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত পঢ়া ছোৱালীসকলক মই এতিয়াই কওঁ, অহাবাৰ যেতিয়া তোমালোকে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাবা বা ডিগ্ৰী থাৰ্ড ইয়াৰত পঢ়ি থকা ছোৱালীসকলক কম, অহাবাৰ যেতিয়া আপোনালোকে পোষ্ট গ্ৰেজুৱেটত নাম লগাব আপোনালোকেও এই আঁচনিৰ সমভাগী হ'ব।